নমস্কাৰ আজি 2 এপ্ৰিল বৃহস্পতিবাৰ পুৱাৰ খবৰলৈ সকলোকে স্বাগতম জনাই এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজি পুৱাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত জুবিনৰ নাম উল্লেখ কৰি অপৰাধ কৰিছে। জুবিনে নিজে পলিটিক্স নকৰিবা বন্ধু বুলি কয়। কংগ্ৰেছে ৰাইজৰ ওচৰত ক্ষমা খুজি ইস্তাহাৰৰ পৰা জুবিনৰ নাম আঁতৰাব লাগে। কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গৰ নাম সংলগ্ন কৰাক লৈ পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপি চৰকাৰে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে। বিৰোধী মিত্ৰজোঁটে যদি চৰকাৰ গঠন কৰে তেন্তে নতুনকৈ চাৰ্জশ্বিট দিয়া হ'ব। মুখ্যমন্ত্ৰী জুবিনৰ ন্যায় দিব নোৱাৰিলে ৰাইজৰ ভোট নালাগে বুলি কৈছে। মন্তব্য শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। বিজেপি মিত্ৰজোঁটে 90খনতকৈ অধিক আসন লাভ কৰিব। কংগ্ৰেছৰ বৰ্তমান অসমত শিপা নাই। ইলেকশ্যনৰ পাছত অসমত কংগ্ৰেছ নচলা হ'ব। ঝাৰখণ্ড মুক্তি মৰ্চা জয়ী হ'লে অসমৰ উন্নতি নহয়। অখিল গগৈ জয়ী হ'বনে নহয় সেয়া এতিয়াই ক'ব নোৱাৰি। তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত ৰাইজে এখন নতুন চৰকাৰ হোৱাটো বিচাৰিছে, যিখন চৰকাৰে কেৱল মাত্ৰ জনতাৰ সেৱাৰ বাবে কাম কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতক যদি আজি আমেৰিকা আৰু ইজৰাইলৰ গোলাম নকৰিলেহেঁতেন তেন্তে দেশৰ আজি এই অৱস্থা নহলহেঁতেন। মন্তব্য কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। প্ৰমোদ বড়ো এগৰাকী সাংসদ। MLA হ'লে তেওঁ সাংসদ পদ এৰিব লাগিব। গতিকে BTC-বাসীয়ে জানে কাক ভোট দিব লাগে, কাৰণ MLA জিকিলেও প্ৰমোদ বড়োৱে MLA হৈ নাথাকে MP হ'ব বিচাৰিব। হাগ্ৰামা মহিলাৰী আটাইকেইটা সমষ্টিত জিকাৰ কথা কৈছে, গতিকে মই বেলেগকৈ নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ দৰকাৰ নাই। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিজ দলৰ শাসনত থকা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল খোদ বিজেপিৰ নেত্ৰী। মাজ ৰাস্তাতে বহি ব্যতিক্ৰমী প্ৰতিবাদ বিজেপিৰ পাৰিষদ অৰ্পণা পাটিলৰ। পথ নিৰ্মাণত পলমত নাৰাজ অৰ্পণা পাটিল। পথ মেৰামতিৰ দাবীৰে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত এইদৰে প্ৰতিবাদ কৰা দেখা গ'ল বিজেপিৰ পাৰিষদগৰাকী। প্ৰিয়ংকা গান্ধী ৰাহুল গান্ধী অসমলৈ বহুবাৰ আহিল, বহু চেষ্টা কৰিলে কিন্তু পৰা নাই। প্ৰিয়ংকা গান্ধী ৰাহুল গান্ধী অসমলৈ বহুবাৰ আহিল, বহু চেষ্টা কৰিলে কিন্তু পৰা নাই। অসমৰ ৰাইজে কেতিয়াও এনেকুৱা ধৰণৰ মানুহক আঁকোৱালি ল'ব নোৱাৰে। প্ৰিয়ংকা ৰাহুল গান্ধীৰ আগমনে অসমত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। মাণিকপুৰত নিৰ্বাচনী প্ৰচাৰৰ মাজতে মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। সংখ্যালঘু সুৰক্ষাৰে অসম ধ্বংসৰ পৰিকল্পনা কৰিছিল কংগ্ৰেছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে গোগামুখ আৰু বিহালীত নিৰ্বাচনী প্ৰচাৰ সভা অংশ লৈ কংগ্ৰেছক চোকা সমালোচনা কৰে। অসমত চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপিৰ হেট্ৰিকৰ বিপৰীতে কংগ্ৰেছৰ পৰাজয় আৰু হেট্ৰিক হ'ব বুলি উল্লেখ প্ৰধানমন্ত্ৰীৰ। নিৰ্বাচনী প্ৰচাৰৰ বাবে 6 এপ্ৰিলত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী। নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গৰ নামক লৈ জুবিনৰ খুৰাক মনোজ বৰঠাকুৰৰ ক্ষোভ। জুবিনৰ নিথৰ দেহ অসম আহি পোৱাৰ পিছতেই ৰাজনৈতিক কিছু কৰিবলৈ নামি পৰিছে একাংশই। ন্যায়ালয়ত থাকোঁতে যিকোনো দল এটাই কেনেকৈ ন্যায় দিব জুবিনক ৰাজনীতিত নাটানিবলৈ বাৰম্বাৰ অনুৰোধ পৰিয়ালৰ। তাৰ পাছতো এই অনুৰোধক ভ্ৰক্ষেপ নকৰি জুবিনক ব্যৱহাৰত লাগিছে ৰাজনৈতিক দল। ইয়াকে লৈ ক্ষোভ জুবিনৰ খুৰাকৰ। জনাইছো আন এটা খবৰ, সলনি হ'ল ৰিচাৰ্জ প্লেন। 199 টকাৰ সলনি মাত্ৰ 99 টকাত লাভ কৰিব আনলিমিটেড ছাৰ্ভিচ। ৰিচাৰ্জ প্লেনৰ বাবে আহিব নতুন নিয়ম। 199 টকাৰ সলনি মাত্ৰ 99 টকাত পাব ৰিচাৰ্জ লাভ কৰিব গ্ৰাহকে। 349 টকাৰ ৰিচাৰ্জ লাভ কৰিব 199 টকাত। মাত্ৰ 99 টকাত পাব আনলিমিটেড ছাৰ্ভিচ। মাত্ৰ 99 টকাত পাব আনলিমিটেড ছাৰ্ভিচ। সকলোৰে সমৰ্থনত হ'ব পাৰে এই নিয়ম। সদনত ৰাঘৱ চাদ্দাৰ বক্তব্যৰ পিছতে এই সিদ্ধান্ত টেলিকম কোম্পানীৰ। সদনত ৰাঘৱ চাদ্দাৰ বক্তব্যৰ পিছতে এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। ৰিচাৰ্জ প্লেনৰ বাবে আহিব নতুন নিয়ম। 199 টকাৰ সলনি মাত্ৰ 99 টকাত পাব ৰিচাৰ্জ লাভ। 349 টকাৰ ৰিচাৰ্জ লাভ কৰিব 199 টকাত। জনাইছো আন এটা খবৰ, মুখ্যমন্ত্ৰীয়ে কোৱা কথা কেতিয়াও পালন কৰিব নোৱাৰে। মোক মিছলে বুলি প্ৰমাণ কৰিব পাৰিলে ঘৰলৈ নাযাওঁ বুলি কৈছিল। এতিয়া কোনখন হোটেলত থাকে বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন গৌৰৱ গগৈৰ। অসমৰ সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মন্তব্য গৌৰৱ গগৈ।
উজনি অসমৰ ৰাইজে বিৰোধী ঐক্যক ফুটি বিজেপিক ঘূৰাবলৈ সাজু হৈছে। আজিৰে পৰা আমাৰ 3জন গগৈৰ প্ৰচাৰ একেলগতে আৰম্ভ হ'ব। এইবাৰ উজনিত বিৰোধী ঐক্যই 33খন আসন লাভ কৰিব। 13খন আসনত NDA জয়ী হোৱাৰ সম্ভাৱনা আছে। উজনি অসমত বিৰোধী শক্তি সন্দৰ্ভত মন্তব্য অখিল গগৈৰ। চামগুৰিত আৰক্ষী প্ৰশাসনিক বিষয়াক সকিয়নি সাংসদ ৰকিবুল হুছেইনৰ। তানজিল হুছেইনৰ হৈ প্ৰচাৰ চলাবলৈ গৈ SP DC সকিয়নি। কিবা গণ্ডগোল হ'লে পিছত এটাকৈ হিচাপ লোৱা হ'ব। অখিল গগৈ সাধাৰণ মানুহ নেকি? অখিল গগৈ এজন পুঁজিবাদী। অখিল গগৈৰ সা সম্পত্তিবোৰ চালেই আপুনি গম পাব অখিল গগৈৰ প্ৰকৃততে কি। অখিল গগৈক সমালোচনা জয়ন্ত মল্লবৰুৱাৰ। ৰাইজে দাবী কৰাৰ পিছতো ন্যায় পোৱা নাই জুবিন গাৰ্গে। আমি অসমৰ অসংখ্য জনতাৰ মত আৰু কণ্ঠক অৱজ্ঞা কৰিব নোৱাৰো। জুবিন গাৰ্গৰ অৰিহণা অসমলৈ বহুত বেছি আছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক ন্যায়ক লৈ মন্তব্য কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। মুখ্যমন্ত্ৰীৰ ওপৰত বোলচাৰ চলোৱাৰ ধমক ইউনুছ তামুলীৰ। চৰকাৰ গঠন কৰিয়ে মিয়াৰ ওপৰত চলা প্ৰতিটো বোলচাৰৰ কোবৰ প্ৰতিশোধ লোৱা হ'ব। মুখ্যমন্ত্ৰীক ধমক দি পুনৰ বিতৰ্কিত মন্তব্য ইউনুছ তামুলীৰ। জনাইছো পৰৱৰ্তী খবৰ। বিজেপি কাৰ্যালয়ৰ বাহিৰত বিস্ফোৰণ, ভয়ংকৰ পৰিস্থিতি। বিজেপি কাৰ্যালয়ৰ বাহিৰত ভয়ংকৰ পৰিস্থিতি। প্ৰচণ্ড শব্দৰে সংঘটিত বিস্ফোৰণ। লগে লগে হোৱা লাগিল অঞ্চলজুৰি। কেইবাখনো বাহনত বিস্তৰ ক্ষতি। বিস্ফোৰণৰ পাছতে উপস্থিত আৰক্ষী বাহিনী। দুপৰীয়া প্ৰায় 4:30 বিস্ফোৰণ। চিল কৰি দিয়া হ'ল বিজেপি কাৰ্যালয় সমীপৱৰ্তী এলেকা। বৰ্তমানলৈ জানিব পৰা হোৱা নাই বিস্ফোৰণৰ কাৰণ। কি কাৰণত হৈছে প্ৰচণ্ড শব্দ হৈছিল? ঘটনাৰ তদন্ত অব্যাহত। চণ্ডীগড় আৰক্ষীৰ তদন্ত আৰম্ভ। অঞ্চলটোৰ সমগ্ৰ CCTV নিৰীক্ষণ কৰিছে আৰক্ষীয়ে। চণ্ডীগড়ৰ বিজেপি কাৰ্যালয়ত এই ঘটনা। বিজেপি কাৰ্যালয়ৰ বাহিৰত ভয়ংকৰ পৰিস্থিতি। প্ৰচণ্ড শব্দৰে সংঘটিত বিস্ফোৰণ। লগে লগে হোৱা লাগিল অঞ্চলজুৰি। বিজেপি কাৰ্যালয়ৰ বাহিৰত ভয়ংকৰ পৰিস্থিতি। জনাইছো আন এটা খবৰ। 2021 চনৰ বিধানসভা নিৰ্বাচনত উজনি অসমৰ 46খন আসনৰ ভিতৰত 5খন আসনত বিৰোধী জয়ী হৈছিল। এইবাৰ বিজেপিক 5খন আসন দি বাকী কেইখনত আমি জিকিম। নাজিৰাত প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। আন এটা খবৰ। অকলশৰীয়া আমেৰিকা কোনেও নকৰে সহায়। মধ্যপ্ৰাচ্যৰ যুদ্ধত অকলশৰীয়া হ'ল আমেৰিকা। ব্ৰিটেইন ফ্ৰান্সৰ পাছত ট্ৰাম্পক বিমুখ কৰিলে ইটালীয়ে। দেশৰ সামৰিক ঘাটি ব্যৱহাৰৰ অনুমতি নিদিলে ইটালীয়ে। আমেৰিকাৰ পৰা মধ্যপ্ৰাচ্যলৈ ৰাওনা হৈছিল যুদ্ধৰ বিমান। ইটালীৰ বিমান ঘাটিত অৱতৰণৰ বাবে বিচাৰিছিল অনুমতি। আমেৰিকাৰ অনুৰোধক নাকচ কৰিলে মেলনী চৰকাৰে। পূৰ্বে স্পেইনে আমেৰিকাৰ বিমানৰ বাবে বন্ধ কৰিছিল আকাশমাৰ্গ। স্পেইনৰ আচৰণত ক্ষুব্ধ হৈছিল ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। কেম্পেইনক ব্যৱসায়িক চুক্তি বন্ধ কৰাৰ ভাবুকি দিছিল ট্ৰাম্পে। ইৰাণ যুদ্ধক লৈ চূড়ান্ত অসন্তুষ্ট আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প। ইৰাণৰ যুদ্ধক লৈ চূড়ান্ত অসন্তুষ্ট আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প। ইংলেণ্ড আৰু ফ্ৰান্সৰ দৰে দেশক কটাক্ষ ডনাল্ড ট্ৰাম্পৰ। ইংলেণ্ড আৰু ফ্ৰান্সৰ দৰে দেশক কটাক্ষ ডনাল্ড ট্ৰাম্পৰ। ট্ৰাম্পৰ অভিযোগ ইৰাণৰ বিৰুদ্ধে যুদ্ধত সহায় নকৰিলে ইংলেণ্ড ফ্ৰান্সে। ট্ৰাম্পৰ মতে যুদ্ধৰ বাবে একাংশ দেশৰ ইন্ধনৰ অভাৱ হৈছে। দেশসমূহক আমেৰিকাৰ পৰা ইন্ধন ক্ৰয় কৰাৰ আহ্বান ট্ৰাম্পৰ। অন্যথা ইংলেণ্ডৰ দৰে দেশক হৰমুজৰ জলপথেৰে তেল আমদানিৰ আহ্বান। মধ্যপ্ৰাচ্যৰ যুদ্ধত অকলশৰীয়া হ'ল আমেৰিকা। ব্ৰিটেইন ফ্ৰান্সৰ পাছত ট্ৰাম্পক বিমুখ কৰিলে ইটালীয়ে। দেশৰ সামৰিক ঘাটি ব্যৱহাৰৰ অনুমতি নিদিলে ইটালীয়ে। দেশৰ সামৰিক ঘাটি ব্যৱহাৰৰ অনুমতি নিদিলে ইটালীয়ে। আমেৰিকাৰ পৰা মধ্যপ্ৰাচ্যলৈ ৰাওনা হৈছিল যুদ্ধৰ বিমান। ইটালীৰ বিমান ঘাটিত অৱতৰণৰ বাবে বিচাৰিছিল অনুমতি। আমেৰিকাৰ অনুৰোধক নাকচ কৰিলে মেলনী চৰকাৰে। পূৰ্বে স্পেইনে আমেৰিকাৰ বিমানৰ বাবে বন্ধ কৰিছিল আকাশমাৰ্গ। স্পেইনৰ আচৰণত ক্ষুব্ধ হৈছিল ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। স্পেইনক ব্যৱসায়িক চুক্তি বন্ধ কৰাৰ ভাবুকি দিছিল ট্ৰাম্পে। ইৰাণৰ যুদ্ধক লৈ চূড়ান্ত অসন্তুষ্ট আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প। ইংলেণ্ড আৰু ফ্ৰান্সৰ দৰে দেশক কটাক্ষ ডনাল্ড ট্ৰাম্পৰ। জনাইছো পৰৱৰ্তী খবৰ। একে পৰিয়ালৰ দুগৰাকী পাব অৰুণোদয়ৰ বৃহৎ ঘোষণা। একেটা পৰিয়ালৰ দুগৰাকীক দিয়া হ'ব অৰুণোদয়। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰীৰ। ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব দুখন ৰেচন কাৰ্ড। ডাঙৰ পৰিয়াল হ'লে দুগৰাকীকৈ মহিলাকো দিয়া হ'ব অৰুণোদয়। পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয়। এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব দুটা অৰুণোদয়।
এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব দুটা অৰুণোদয় ৰেচন কাৰ্ড ভঙাৰ সুবিধাৰ কৰিব চৰকাৰে ৰেচন কাৰ্ড ভঙাৰ সুবিধা কৰিব চৰকাৰে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একেটা পৰিয়ালৰ দুগৰাকীক দিয়া হ'ব অৰুণোদয় ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰীৰ একেটা পৰিয়ালৰ দুগৰাকীক দিয়া হ'ব অৰুণোদয় ডাঙৰ পৰিয়ালত থকা প্ৰতি ঘৰে পাব দুখন ৰেচন কাৰ্ড পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব দুটা অৰুণোদয় ৰেচন কাৰ্ড ভঙাৰ সুবিধা কৰিব চৰকাৰে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো পৰৱৰ্তী খবৰ 12 ঘণ্টাত দুবাৰকৈ অনুৰোধ গৰিমা গাৰ্গৰ জুবিনৰ ৰাজনীতি বন্ধ কৰক কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গৰ নাম কিয় 12 ঘণ্টাত দুবাৰকৈ অনুৰোধ গৰিমা গাৰ্গৰ জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ পুনৰ অনুৰোধ গৰিমাৰ মঙলবাৰে একেই অনুৰোধ কৰিছিল গৰিমাই ইস্তাহাৰৰ পৰা জুবিনৰ নাম আঁতৰাবলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰো আজি পুনৰ জুবিনক লৈ ৰাজনীতি নকৰিবলৈ অনুৰোধ গৰিমাৰ কংগ্ৰেছৰ 5টা চৰ্তত আছিল জুবিনৰ ন্যায়ৰ প্ৰসংগ 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদান প্ৰতিটো পৰিয়ালক 25 লাখ টকাৰ স্বাস্থ্য বীমা জ্যেষ্ঠ নাগৰিকক 1250 টকা পেঞ্চন 10 লাখ লোকক ভূমি পট্টা প্ৰদান প্ৰতিগৰাকী মহিলাক মাহিলী ধন প্ৰদান ব্যৱসায়িক সাহায্যৰ বাবে 50 লাখ টকা প্ৰদান কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গৰ নাম কিয় 12 ঘণ্টাত দুবাৰকৈ অনুৰোধ গৰিমা গাৰ্গৰ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গৰ নাম কিয় 12 ঘণ্টাত দুবাৰকৈ অনুৰোধ গৰিমা গাৰ্গৰ জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ পুনৰ অনুৰোধ গৰিমা গাৰ্গৰ মঙলবাৰেও একেই অনুৰোধ কৰিছিল গৰিমাই ইস্তাহাৰৰ পৰা জুবিনৰ নাম আঁতৰাবলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰো আজি পুনৰ জুবিনক লৈ ৰাজনীতি নকৰিবলৈ অনুৰোধ গৰিমাৰ 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদান জনাইছো পৰৱৰ্তী খবৰ পুনৰ জনতাৰ মূৰত মাধমাৰ বৃদ্ধি পালে টুলকৰ 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণতে পুনৰ জনতাৰ মূৰত মাধমাৰ 1 এপ্ৰিলৰ পৰা পুনৰ বৃদ্ধি হ'ল টুলকৰ ৰাজ্যৰ 7খনকৈ টুল গেটত কাৰ্যকৰী এই নিৰ্দেশনা লঘু বাহনৰ ক্ষেত্ৰত 5 টকাৰ পৰা 35 টকালৈ বৃদ্ধি পাইছে টুলকৰ নাজিৰাঘাট মদনপুৰ ৰহা চুলুং ৰঙামাটি দবকা টুল গেটত ভৰিব লাগিব ধন পুনৰ টুলকৰ বৃদ্ধিক লৈ ভিন্ন প্ৰান্তত সাধাৰণ জনতাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া বাৰে বাৰে টুলকৰ বৃদ্ধিক লৈ বিপাঙত পৰিছে জনতা 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণতে পুনৰ জনতাৰ মূৰত মাধমাৰ 26ৰ নিৰ্বাচনৰ প্ৰাক্ষণতে পুনৰ জনতাৰ মূৰত মাধমাৰ জনাইছো পুৱাৰ আন এটা খবৰ বিজেপি চৰকাৰ আহিলে অসমত বলৱৎ হ'ব ইউচিচি চলিব ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অসমত শীঘ্ৰেই আহিব ইউচিচি কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ স্থান নাই অসমত পুনৰ বিজেপি চৰকাৰ আহিলে বলৱৎ হ'ব ইউচিচি চৰকাৰ গঠনৰ 3 মাহৰ ভিতৰত অসমত বলৱৎ হ'ব ইউচিচি অবৈধ অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ চলিব ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অসমত প্ৰয়োজন আছে ইউনিফৰ্ম চিভিল কোডৰ প্ৰতিশ্ৰুতি অনুসৰি সকলোবোৰ পূৰণ কৰিব আমাৰ চৰকাৰে ইস্তাহাৰত থকা প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিব হিমন্ত চৰকাৰে নিৰ্বাচনৰ পূৰ্বে মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ অসমত উপস্থিত হৈ উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰতিটো অঞ্চলত উচ্ছেদ হ'ব বুলি হুংকাৰ দিছিল মোদীয়ে কোনেও ভূমি দখল কৰি ৰাখিব নোৱাৰিব মিয়াই দখল কৰি শেষ কৰিছিল চৰকাৰৰ ভূমি অসমত শীঘ্ৰেই আহিব ইউচিচি কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ স্থান নাই অসমত